মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি অসমীয়া সাহিত্য মাধুৰীৰ অন্তৰ্গত সোণালী ৰাজা নামৰ পাঠটি কিছু বুজাবলৈ প্ৰয়াস কৰিছোঁ। এজন ধনী খেতিয়ক আছিল, নাম তেওঁ ৰতন। কিন্তু তেওঁ বৰ এলেহুৱা স্বভাৱৰ। তেওঁ খেতিয়ক যদিও খেতিৰ কোনো কামেই নিজেই তদাৰক নকৰে। আনহে নালাগে তেওঁ ঘৰুৱা কামতো কোনোফালেই চকু নিদিয়ে। তেওঁ কেৱল ঘৰতে বহি শ্ৰমিকক আদেশ দিয়ে। এনেকৈ খেতি বাতিত চকু নিদিয়াৰ বাবে তেওঁ উপাৰ্জনত ঘাটি পৰিবলৈ ধৰিলে। যদিও আমি পাঠটিৰ পৰা কিছু বুজিছোঁ যে যদিও খেতিয়কজন ধনী আছিল, তেখেতৰ নাম ৰতন, তেওঁ এলেহুৱা স্বভাৱৰ বাবে তেখেতৰ বহু মাটি বাৰী আছিল, বহু পৰিশ্ৰমী খেতিয়ক আছিল যদিও বেলেগ ধৰণৰ, তথাপিও তেওঁ কিন্তু খেতি বাতিত কিছু উপাৰ্জন নোহোৱা হ'ল। কাৰণ নিজে যদি তদাৰক নকৰে, তেন্তে লগুৱাবোৰক তদাৰক কৰিবলৈ কিছু খেলি মেলিত পৰিব লগা হয় আৰু বিভিন্ন ফালে লোকচানৰ সন্মুখীন হ'ব লগা হয়। গতিকে যদি খেতি বাতি আছে, যদি খেতিয়ক হয়, তেতিয়া খেতিয়কৰ দৰে কাম কৰিব লাগে, এলেহুৱা স্বভাৱবোৰ এৰিব লাগে। কাৰণ কৈছে, সংস্কৃতত কোৱা আছে যে আলস্যং হি মনুষ্যানাং শৰীৰস্থো মহান ৰিপুঃ। এলাহী হৈছে মানুহৰ শৰীৰত থকা প্ৰধান শত্ৰু। গতিকে এলাহ বৰ্জন কৰি মানুহে নিজৰ কৰ্তব্যত লাগিব লাগে। তেওঁৰ সকলোবোৰ কাম বন কৰা কৰ্মীৰ ওপৰতে এৰি দিয়ে। এনে এলেহুৱা স্বভাৱৰ কাৰণে তেওঁ ঘৰৰ অৱস্থাও শোচনীয় হ'বলৈ ধৰিলে। খেতিত লাভৱান হ'ব পৰা নাই। ঘৰৰ গাইৰ গাখীৰ, ঘিউ, দৈ আদিৰ পৰাও লাভ নোহোৱা হ'ল। সকলো পিনে তেওঁ কেৱল লোকচান হোৱা হ'ল। এদিন তেওঁৰ বন্ধু মদন তেওঁৰ ঘৰলৈ আহিল। বন্ধুৰ ঘৰৰ দুৰৱস্থা দেখি মদনে বাৰুকৈয়ে বুজি পালে। কিন্তু তেওঁৰ বন্ধুৱে বুজালেও নুবুজে, কোনো কথা মানি ল'বলৈও নিবিচাৰিব। বন্ধুৰ এনে অৱস্থা হ'বলৈ দিব নোৱাৰি। কিবা এটা উপায় কৰিব লাগিব। দুয়ো কথা বতৰা পাতি থকাৰ মাজতে মদনে এদিন ক'লে, বন্ধু, তোমাৰ এনে বিলাই বিপত্তি দেখি মই বৰ দুখিত। তোমাৰ এই দৰিদ্ৰতা দূৰ কৰাৰ সাধাৰণ এটা উপায় মই জানো। কাৰণ ৰতনৰ বন্ধু মদনে তেওঁৰ ঘৰলৈ প্ৰায়ে আহে আৰু এনে যেতিয়া দুৰৱস্থা দেখিছে, তেতিয়া তেওঁ বিষম দুখ লাগিছে আৰু তেওঁ বাৰে বাৰে চিন্তা কৰিছিল কেনেকৈ ৰতনক আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰে, কেনেকৈ ৰতনক কামত লগাব পাৰে, কেনেকৈ ৰতনৰ ঘৰৰ অৱস্থাবোৰ শোচনীয়ৰ পৰা সুচল কৰিব পাৰে। ৰতন, কৃপা কৰি মোক কোৱাচোন, মই নিশ্চয় মানি ল'ম। ৰতনে সেই কামবোৰ নিশ্চয় মানি ল'ম বুলি প্ৰতিশ্ৰুতি দিছে। মদন, তোমাৰ ধাননি পথাৰৰ পূবফালে এটা সৰোবৰ আছে নহয়? সকলো পক্ষী উঠাৰ আগতে এটা সোণালী ৰঙৰ ৰাজহাঁহ আহি সেই সৰোবৰটোতে পৰেহি। মই বৰ ভালকৈ নাজানো হাঁহটো কেতিয়া আহিব, কিন্তু যিজনে তাৰ দৰ্শন লাভ কৰে তেওঁৰ কোনোদিনেই কোনো বস্তুৰেই অভাৱ নহয় বুলি শুনিছোঁ। যে মদনে এটা ক'লে সোণালী ৰাজহাঁহ আহিব, তেওঁক দৰ্শন কৰাৰ লগে লগেই কোনো বস্তুৰ অভাৱ নহয়, এইটো এটা প্ৰতীকী ৰূপ। এইটো এটা তেখেতে মিছা প্ৰলোভন দিছে, কিন্তু এই মিছা প্ৰলোভনটোৱে এদিন তেওঁক উপকাৰ কৰিব। ৰতন, যিয়ে হওক, মই সেই পক্ষী দৰ্শন কৰিবলৈ নিশ্চয় যাম। শুভকামনা কৰি মদন গ'লগৈ। পিছদিনা ঝলপোৱাতে ৰতন উঠি বাহিৰলৈ গৈ দেখিলে ভঁৰালৰ পৰা এজন মানুহে তেওঁ বস্তাৰ পৰা নিজৰ বস্তাত ধান ভৰাই আছে। ৰতনক দেখি বৰ লাজ পাই মানুহজনে ক্ষমা বিচাৰিলে। ভঁৰাল ঘৰৰ পৰা অলপ আঁতৰতে থকা গোহালি ঘৰৰ ওচৰ পাই দেখিলে গোৱালটোৱে গাখীৰ খিৰে তাই নিজৰ পাত্ৰত ভৰাই আছে। ঘৰলৈ আহি চাহ জলপান খাই সোণালী ৰাজহাঁহৰ সন্ধানত ধাননি পথাৰৰ ফালে খোজ ল'লে। তেওঁৰ কেৱল চকুৰ সন্ধান আছে, কেৱল দৰ্শন আছে কেৱল সোণালী ৰাজহাঁহৰ ওপৰত। পথাৰলৈ গৈ দেখিলে যে হালোৱা বা আন কাম কৰা মানুহ কোনোৱেই অহা নাই। ৰতন তাতে কিছু সময় ৰৈ থাকিল। যেতিয়া কাম কৰা মানুহ আহিল, তেতিয়া তেওঁ কৰ্মীবোৰক কিছু টান কথা কৈ কামত ধৰিবলৈ আদেশ দিলে। এইদৰে যিফালে তেওঁ গৈছে সেইফালে তেওঁ লোকচানেই দেখা পাইছে। সোণালী ৰাজহাঁহৰ দৰ্শন পোৱাৰ আশাত প্ৰতিদিনে পুৱাই উঠি কামৰ তদাৰক কৰিবলৈ ধৰিলে। এতিয়া তেওঁ সকলোবোৰ কৰ্মীয়ে সময়মতে কামত লাগিবলৈ ধৰিলে। ধান, গাখীৰ আদি চুৰ কৰাও বন্ধ হ'ল। খেতিৰ শস্যও বেছি হ'বলৈ ধৰিলে। গাখীৰৰ পৰিমাণো বেছিকৈ পাবলৈ ধৰিলে। লগে লগে তেওঁৰ স্বাস্থ্যৰ উন্নতি হ'ল। এইখিনিতে আমি গম পাইছোঁ যে তেওঁ সোণালী হাঁহৰ সন্ধানত প্ৰতিদিনে সকলো কামতে তদাৰক কৰা হ'ল। গতিকে তেওঁ যেতিয়া তদাৰক নকৰে, তেওঁ যেতিয়া সকলো কৰ্মীৰ ওপৰত এৰি দিয়ে,
তেওঁ কৰ্মীবোৰে তেওঁক কিছু মিছা কথা কৈ পেলাই বিভিন্ন বস্তু লৈ যায়গৈ, বিভিন্ন কাম নকৰি কাম কৰিছোঁ বুলি কয়। গতিকে তেওঁৰ সকলোফালে লোকচান হৈছিলে আৰু যেতিয়া তদাৰক কৰা হ'ল সকলোফালে তেখেতৰ আকৌ উন্নতি আহিছে। এদিন আকৌ মদন আহি তেওঁ ঘৰ ওলালহি। ৰতনে ক'লে, বন্ধু, সোণালী হাঁহৰ মই কোনো সন্ধান নাপালোঁ, কিন্তু সোণালী হাঁহ বিচাৰি যাওঁতে মোৰ বহুত উপকাৰ হ'ল। মদনে হাঁহি হাঁহি ক'বলৈ ধৰিলে, পৰিশ্ৰমেই সেই সোণালী হাঁহ। পৰিশ্ৰমৰ পাখি সদায় উজ্জ্বল হয়। যি পৰিশ্ৰম নকৰি আনৰ ওপৰত কামৰ ভাৰ এৰি দিয়ে সেইজনে কেতিয়াও উন্নতি কৰিব নোৱাৰে। আনহাতে নিজে যি পৰিশ্ৰম কৰে অথবা পৰিশ্ৰম কৰোঁতা কৰ্মীসকলৰ ওপৰত চোৱা চিতা কৰে তেওঁ সম্পত্তি আৰু সন্মান লাভ কৰে। সংস্কৃতত এষাৰ কথা আছে, পৰিশ্ৰমং বিনা কুহপি কাৰ্য নসিদ্ধি, যে পৰিশ্ৰম অবিহনে কোনো কাৰ্যতেই তুমি সিদ্ধি লাভ কৰিব নোৱাৰা। তাৰপিছত কৈছে, যোৱা কাম কৰাগৈ, নহয় আহা কাম কৰোঁ। এই যে কৈছে সোণালী হাঁহ পাবা, তুমি সেই হাঁহজনী পোৱাৰ লগে লগে তোমাৰ সকলো উপকাৰ হ'ব, এটা মিছা কথা কৈছিলে, কিন্তু সেই মিছা কথাটোৱে বহুখিনি উপকৃত কৰিলে। সেইকাৰণে কৈছে পৰিশ্ৰমৰ পাখি সদায় উজ্জ্বল হয়। সোণালী হাঁহতকৈও পৰিশ্ৰমৰ পাখি সদায় উজ্জ্বল হয়। যি পৰিশ্ৰম নকৰি আনৰ ওপৰত কাম ভাৰ এৰি দিয়ে সেইজনে কেতিয়াও উন্নতি কৰিব নোৱাৰে। গতিকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে এজন ব্যক্তি সফল খেতিয়ক বা সফল ব্যক্তি হ'ব পাৰে। নিজে যি পৰিশ্ৰম কৰে অথবা পৰিশ্ৰম কৰোঁতা কৰ্মীসকলৰ ওপৰত চোৱা চিতা কৰে তেওঁ সম্পত্তি আৰু সন্মান লাভ কৰে বুলি কৈছে। কাৰণ এজন ভাল খেতিয়কেও ভাল ৰাষ্ট্ৰপতিৰ সন্মানো পোৱা আমি কৰি পাইছোঁ। এতিয়া কৈছে মদন কেনেকুৱা প্ৰকৃতিৰ মানুহ। মদন এলেহুৱা প্ৰকৃতিৰ মানুহ। মদনে কামবোৰ কাৰ ওপৰত এৰি দিছিল? মদনে কামবোৰ তেওঁ ঘৰত কাম কৰা লগোৱাবোৰৰ ওপৰত এৰি দিছিল। তেওঁ কি বস্তুত লোকচান হোৱা দেখা পাইছিল? তেখেতৰ ধান, তেখেতৰ গাখীৰ, তেখেতৰ সকলো কামতেই লোকচান হোৱা তেওঁ অনুভৱ কৰিছিল। তেওঁ ভঁৰাল ঘৰৰ পৰা কি চুৰ কৰা দেখিছিলে? ধান চুৰ কৰা দেখিছিলে। ধানৰ পৰা কি খাদ্য তৈয়াৰ কৰিব পাৰি? ধানৰ পৰা বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰিব পাৰি। চাউল হ'ব, চাউলৰ পৰা বিভিন্ন ধৰণৰ পিঠা পনা পৰা আদি কৰি বিভিন্ন ধৰণৰ কৰিব পাৰি। গতিকে এই পাঠটি আমি তোমালোকলৈ এনেকৈ আগবঢ়ালোঁ, তোমালোকে কিছু চাবা।